हेलो एभ्रिवान नमस्कार स्वागतम जनाइछु नतुन एटा ब्लगले आपनालोक सकलोके पुनरबार आरो আজি হৈছে বহাগৰ 1 তাৰিখ গতিকে সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভকামনা জনাইছো আৰু আজি ভিডিওটো আৰম্ভ কৰিছো আজি এতিয়া উলাইছো এফালে যাবলৈ এফালে মানে আমাৰ ওচৰতে সন্যাসী মন্দিৰ এটা আছে মই আগৰ ভিডিওত আপোনালোকক দেখুৱাইছিলো আজি মানে বহাগৰ 1 তাৰিখ যেহেতুকে তাতে অলপমান প্ৰসাদ পানী দিয়া হ'ব পূজা পাঠ কৰা হ'ব গতিকে আমি এতিয়া তালৈকে যাম আৰু প্ৰথমতে যাম আমি পুৰণা ঘৰলৈকে তাৰ পিছতে মন্দিৰলৈ আহিম গতিকে আজি ভিডিওটো আৰম্ভ কৰি দিছো বহাগৰ 1 তাৰিখ হিচাপে আৰু অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনৰ প্ৰথমটো ভিডিওলৈ সকলোকে বহুত শুভকামনা জনাইছো লগতে মোৰ ভিডিওলৈ স্বাগতম জনাইছো আৰু এতিয়া আমি যাওঁ পুৰণা ঘৰলৈকে তাৰ পিছতে আমি মন্দিৰত আহিম আৰু এতিয়া গৈ থাকো এতিয়া আমি পুৰণা ঘৰত আহি পালো আৰু মন্দিৰত এতিয়া ভিডিও নকৰিলো আৰু এইফালে এইটো বন্দনাহতৰ ঘৰ আমাৰ পুৰণা ঘৰৰ মুখামুখিয়ে হয় গতিকে এতিয়া হিহতৰ ঘৰত গৈ আছো বন্দনাহতৰ ঘৰ আহি পালো আৰু এতিয়া লগাই আছো জেতুকা বিহু বুলি ক'লে জেতুকা নলগালে ভাল নালাগে গতিকে লগাই আছো আৰু হাই বুলি কও বন্দনা লগাই দিছে আৰু এইজনী হৈছে বন্দনাহতৰ মাইনা হয়নে ক কিবা এটা ক হাই কৈ দিয়া হাই 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 কৈ দিয়া হাই দিয়া হাই দিয়া হাই তাই মানে আগুৱাই আহিছে মোবাইলটো উলিয়া দেখি চাওক জেতুকা একেবাৰে টিকটিকিয়াকে নালাগিলে কাৰণ সোনকালে এৰাই দিলো 5 মিনিট মানতে আৰু বন্দনা দেখি আছে নাথান তাই টিকটিকিয়াকে লাগিছে বহুত সময় ৰাখিলে তাই মই অকনমান সময় ৰাখি এৰুৱাই দিলো আৰু এতিয়া আমি যাম মন্দিৰত আনো শুনো হেই হে হৈছা চাই এইখিনিতে আমাৰ নাম আমি মন্দিৰত যাই আছো ভগৱত পাঠ ইতিমধ্যে সমাপ্ত শুনানো এতিয়া ৰাইজৰ মংগলাৰ্থে আমি আহিলো মন্দিৰত আৰু এতিয়া চাহ খাই আছো গাই মানে নিমকি এইফালে মানুহ আমি অলপ দূৰত বহিছো মন্দিৰৰ পৰা হে কি থাকলা হয় আনিম ৰ এটা আৰু এতিয়া লগ পালো আমাৰ ওচৰৰে এজন খুব ভাল ইউটিউবাৰ মিলন কি কম সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো আৰু আমাৰ ইয়াত তাৰমানে চুবুৰীত প্ৰত্যেক বছৰে বহাগ মাহৰ 1 তাৰিখে সেই কি সভা হয় মানে কি ভাগৱত পঢ়ে এইতে আমি আহিছো আৰু এই বহু আহিছে এনেকে আৰু ৰঙালী বিহু বুইছে থাকিল হেপী ৰঙালী বিহু আমি একেলগে ব্লগ স্লগ বনাই থাকো এতিয়া প্ৰসাদ বিলাই আছে প্ৰসাদ আহি আছে পিলপিলি এখন আহিছে এইফালে মুনু কল খাইছে বন্দনায়ো কল খাই আছে আঙুলিকে খাইছে প্ৰসাদ নোপোৱাৰ কাৰণে কল দি গৈছে প্ৰসাদ আহিব আৰু প্ৰসাদ আহি গ'ল আৰু দেখিছেনে কিমান বম টপলা হৈ গৈছে একদম বহুত দিয়ে প্ৰসাদ বহুত আৰু এতিয়া আমি যাব ওলাইছো ঘৰলৈকে আৰু অকনমান আপোনালোকক মন্দিৰৰ পৰিৱেশ দেখুৱাই দিছো যিহেতু আহিয়ে মই নেদেখুৱালো আৰু এতিয়া মই আপোনালোকক মন্দিৰৰ পৰিৱেশ দেখুৱাইছো এতিয়া বহি আছে আৰু আমি যাব ওলাইছো আৰু মন্দিৰৰ পৰা আহিয়ে আজি আমি ভাবিছো জাল খাম বুলি আৰু এই জালৰ ৰেচিপিটো মোৰ চেনেলত আপোনালোকে পাই যাব মই আগতে দি থৈছো ৰেচিপিটো
আৰু আজি আমি 4 ঘৰ মানে মিলি মানে জাল খাম আৰু গতিকে গোটেইকেইজনীয়ে পিচিব লাগিব অলপ অলপ তেনেকুৱাকৈ মানে আমি আলোচনা কৰিছোঁ আৰু বস্তুবিলাক আমি গোটেইখিনি মানে ৰেডি কৰি লৈছোঁ আৰু তাৰপিছতে এনেধৰণে পিচি আছোঁ আৰু পটাত পিচি খোৱা সমান মজা হ'বই নোৱাৰে মিক্সিত পিচিলে ইমান মানে একজেক্ট টেষ্টটো নাহিব গতিকে হ'লেও মিক্সিটো পিচি খাব পাৰি আৰু কিন্তু পটাত পিচি খোৱাটো একেবাৰে বেষ্ট হয় গতিকে আৰু আমি বহাগৰ 1 তাৰিখ মাঘ মাহৰ 1 তাৰিখ এনেকুৱাকৈ এই জালটো খাই থাকোঁ আৰু ঔষধি গুণ আছে ইয়াতে বহুত ইয়াতে মানে ভেদাইলতা মানিমুনি সৰিয়হ তিল এইবিলাক বস্তু দিয়া হয় গোটেইখিনি বস্তু দিয়া হয় গতিকে এইবিলাকৰ ঔষধি গুণ আছে আপোনালোকে জানে আৰু খাব লাগে গতিকে আমি এনেকৈ খাই থাকোঁ আৰু মাজে মাজে আৰু এতিয়া মই পিচিলোঁ তিল আৰু তাৰপিছতে এয়া পিচি আছোঁ ভেদাইলতাৰ পাত মানিমুনি নৰসিংহ এইবিলাক গোটেইখিনি মিক্স কৰি মানে এনেকুৱা ধৰণে পিচি আছোঁ আৰু একেবাৰে মিহিকৈ পিচিব লাগিব তেতিয়া খাবলৈ বহুত টেষ্টি হয় লগতে ঔষধিয়ে হয় আৰু এয়া দেখিছেনে এতিয়া পিঁয়াজ আৰু চাউল পিচিছোঁ মই গতিকে আৰু আমি গোটেইকেইজনীয়ে পিচিম অলপ অলপ এতিয়া বন্দনাই এইবিলাক কাটি লৈ আছে আৰু কাটি ল'লে মানে পিচিবলৈ সুবিধা হ'ব এইফালে পিঁয়াজ নহৰু জলকীয়া কচুৰ ঠাৰি দেখিছেনে কিমান লৈছোঁ যিহেতু 4 ঘৰ মানুহে খাম গতিকে এনেকুৱাকৈ লৈছোঁ আৰু এয়া পিঁয়াজ আৰু চাউল মোৰ পিচা হৈ গ'ল বহুত মিহিকৈ পিচিব লাগে আৰু এতিয়া পিচিছে পম্পীয়ে তাইকো পিচিবলৈ দিছোঁ যিহেতু আজি 4 ঘৰৰ ভিতৰত সিহঁতেও এঘৰ আছে তাইও পিচি আছে আৰু এনেকৈ জাল পিচি থাকোঁতে আহি গ'ল এটা বিহুৰ পাৰ্টি গতিকে আপোনালোকে বিহুৰ পাৰ্টিটো উপভোগ কৰক এতিয়া পিচি আছে বন্দনাৰ জাল আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব ওলাইছোঁ কিন্তু সামৰণিত মই আপোনালোকক এটা বিহুৰ ভিডিঅ' দেখুৱাব ওলাইছোঁ আমাৰ গাঁৱৰে বিহু মানে আহিছিলে বিহু মাগিবলৈ গতিকে মই অকণমানি ভিডিঅ' ক্লিপ এটা ৰাখি থৈছিলোঁ আৰু সেইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ গতিকে মই আশা কৰিছোঁ আপোনালোকে ভালদৰে উপভোগ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত 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 ধন্যবাদ আজিলৈ ইমানেই Hey!